গুড মৰ্ণিং। এয়া মই দুপৰীয়া লৈছোঁ এটা কণী আমলেট। ৰাতিপুৱাই পৰা একো খাবই মন নগ'ল, সেয়েহে মই ভাবিছোঁ এটা কণী আমলেটে খাই লওঁ। এয়া বনাইছোঁ মই দাইল, লগতে দিছোঁ তাত সৰু সৰুকৈ কাটি চজিনা। আজি ভাবিছোঁ মই ভাল পোৱা এটা বস্তুকে বনাওঁ। যি হওক এয়া ৰেডি কৰি ল'লোঁ, তেল দিলোঁ, তাত অকণমান জিৰা এচামুচ দিছোঁ, লগতে দিছোঁ পিঁয়াজ এটা ডাঙৰ চাইজৰ, লগতে এয়া অকণমান আদা নহৰু পেষ্ট দি দিলোঁ। আৰু লগতে দিম ইয়াৰ লগত বিলাহী কেইটামান, সৰু সৰু বিলাহী দুটামান কাটি দিছোঁ। জোখ অনুযায়ী দিব নিমখ হালধি, লগতে অকণমান গৰম মছলা, ৰেড চিলি পাউডাৰ অকণমান দিব, কালাৰটো ভাল আহিব। মই যিখিনি চব্জি বনাওঁ সেইখিনি আগতে বইল কৰি থৈছিলোঁ, লগতে ইয়াত তেলত দি দিলোঁ। দিয়াৰ লগে লগে অকণমান ফ্ৰাই কৰি পেলাই ইয়াত পানী দি দিম। পানী দিলে হ'বই আৰু খাব পৰা, আধা সিজাই গৈছে আগতে। এইপিনে আৰু